নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। সলনি হ'ল যান বাহন পঞ্জীয়নৰ সৈতে জড়িত নিয়ম, এইসকল লোকৰ হ'ব লাভ। এতিয়া বাহনৰ পঞ্জীয়নৰ নথিত মালিকী স্বত্ব বা গৰাকীৰ তথ্য বিশদভাৱে দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে যান বাহন নিয়মৰ সংশোধন কৰি ইয়াৰ অধিসূচনা জাৰি কৰিছে, অৰ্থাৎ এতিয়াৰে পৰা নতুন নিয়ম প্ৰয়োগ কৰি দিছে। পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ে এক বিবৃতিত কয়, কেন্দ্ৰীয় যান বাহন নিয়ম 1989 ফৰ্ম 20ত সংশোধনৰ বাবে 22 অক্টোবৰ 2020ত অধিসূচনা জাৰি কৰা হৈছে, যাতে বাহনৰ পঞ্জীয়নৰ সময়ত গৰাকী স্বত্বৰ বিৱৰণ স্পষ্ট ৰূপত অন্তৰ্ভুক্ত হয়। এইটো দিব্যাংগসকলৰ বাবে বিশেষ লাভদায়ক হ'ব। বিবৃতিটোত স্পষ্ট কৰি কোৱা হৈছে যে এতিয়া নথিত স্বায়ত্ত পৰিষদ, কেন্দ্ৰীয় চৰকাৰ, ধৰ্মীয় ট্ৰাষ্ট, ড্ৰাইভিং প্ৰশিক্ষণ স্কুল, দিব্যাংগ লোক, শৈক্ষিক প্ৰতিষ্ঠান, স্থানীয় প্ৰাধিকৰণ, আৰক্ষী বিভাগ আদিৰ দৰে শ্ৰেণীসমূহৰ অধীনত গৰাকীৰ বিৱৰণ স্পষ্টকৈ উল্লেখ থাকিব। চৰকাৰৰ মতে এই পদক্ষেপে দিব্যাংগ ব্যক্তিসকলক সহায় কৰিব। প্ৰকৃততে যান বাহনৰ ক্ৰয়, মালিকানা যাতায়াতৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত দিব্যাংগসকলক GST আৰু আন ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে। এই সংশোধনৰ জৰিয়তে তেওঁলোকে এই সুবিধা প্ৰকৃততে লাভ কৰাটো নিশ্চিত হৈ পৰিব। বিগত দিনত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দৃষ্টিলৈ আহিছিল যে লোকসকলে গাড়ীৰ পঞ্জীয়নত মালিকী স্বত্ব সঠিক ধৰণে দাঙি নধৰে। ইয়াৰ বাবে দিব্যাংগসকলক ৰেহাই দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া চৰকাৰৰ নতুন নিয়মত এই সুবিধা দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে। আৰু 2 নম্বৰ খবৰটো হৈছে বিজেপিৰ শাসন ওফৰাই 2021ত গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ, মাজুলীত বিৰোধী দলপতি ৰকিবুল হুছেইনৰ মন্তব্য। মাজুলীত উপস্থিত কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন, বিৰোধী দলৰ উপদলপতি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত আহি উপস্থিত হোৱাৰ সময়ত আজি সাংবাদিকসকলক সম্বোধন কৰি মাজুলীৰ বৰ্তমানৰ ছবিখন মুঠেই সন্তোষজনক নহয় বুলি মন্তব্য কৰে। বিগত সময়ত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰি থৈ যোৱা বাট পথসমূহ মেৰামতি কৰি বাহ লোৱা বিজেপি চৰকাৰে মাজুলীৰ ৰাইজক ভূমিপট্টা দিয়াৰ নামতো চূড়ান্ত ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ঘৰ বেটি হেৰুৱাই মথাউৰিৰ পাৰত অস্থায়ীভাৱে বসতি কৰি অহা প্ৰকৃত ভূমিহীনক পূৰ্ণ সংস্থাপন আৰু ভূমিপট্টা প্ৰদান নকৰাকৈ পূৰ্বৰে পৰা ঘৰ সাজি বসতি কৰি অহা মাটি থকা মানুহকে ভূমিপট্টা প্ৰদান কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। লগতে পৰ্যটনৰ দিশত মাজুলী বৰ্তমান সময়ত পিছ পৰি থকাটো দুৰ্ভাগ্যজনক বুলি কয়। মন্তব্য প্ৰসংগত চামগুৰিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীজনে একালৰ বন্ধু তথা প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক বিগত দিনত কৰি অহা অপমানসূচক আচৰণৰ বিৰোধিতা কৰাৰ উপৰিও অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট চূড়ান্ত দমন নীতিৰে প্ৰতিহত কৰিবলৈ চেষ্টা কৰা বিজেপি চৰকাৰৰ শাসন ওফৰাই অসমত 2021ত গৰিষ্ঠ সংখ্যক আসনত জয়ী হৈ কংগ্ৰেছে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। আৰু পাছৰটো খবৰ হৈছে দুৰ্গা পূজাত সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ, 3 দিনলৈ খাব নোৱাৰিব সুৰা। দুৰ্গা পূজাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে অথবা কোনো লোকে যাতে সুৰা সেৱন কৰি যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। কৰিমগঞ্জত 3 দিনৰ বাবে বন্ধ থাকিব সুৰাৰ বিপণী। 26 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈ কৰিমগঞ্জত সম্পূৰ্ণৰূপে বন্ধ থাকিব সুৰাৰ বিপণীসমূহ। জিলা উপায়ুক্ত অনবামুথন MPয়ে জাৰি কৰিছে নিৰ্দেশনা। জিলাখনৰ পূজা কমিটিসমূহৰ সৈতে হোৱা আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে সদৰি কৰিছে। কোনো লোকে এই নিৰ্দেশনা অমান্য কৰিলে অসম আবকাৰী আইনৰ অধীনত দোষী সাব্যস্ত হ'ব বুলিও নিৰ্দেশনাযোগে সদৰি কৰিছে জিলা উপায়ুক্তগৰাকীয়ে। সকলো লোককে ড্ৰাই ডে পালন কৰাৰ বাবে নিৰ্দেশনা দিছে জিলা উপায়ুক্তগৰাকীয়ে। আৰু পাছৰটো খবৰ হৈছে অহা বছৰ জুলাইত কৰোনা ভেকচিন অহাৰ সম্ভাৱনা। কৰোনা ভেকচিনৰ সৈতে কি সম্পৰ্ক থাকিব আধাৰ কাৰ্ডৰ? জৰুৰীভাৱে 30 কোটি লোকক বিনামূলীয়াকৈ দিয়া হ'ব কৰোনাৰ ভেকচিন। কৰোনা প্ৰতিষেধকৰ অপেক্ষাত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ কৰোনা ভেকচিনক লৈ পৰীক্ষা নিৰীক্ষা চলি থকাৰ মাজতে প্ৰতিষেধক লাভ কৰাৰ পৰিৱৰ্তী পৰিকল্পনা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্পৰ নাম দিয়া হৈছে স্পেচিয়েল COVID-19 ইমিউনাইজেশ্যন প্ৰগ্ৰেম। অহা বছৰ জুলাইৰ ভিতৰত কৰোনাৰ ভেকচিন বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনাৰ কথা জনাইছে কেন্দ্ৰই।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে জনাইছে যে পৰিকল্পনাৰ মতে যদি সকলো ঠিকে থাকে তেন্তে জুলাইৰ ভিতৰত ভেকচিনৰ প্ৰথম ভাগ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰথম অৱস্থাত 25ৰ পৰা 30 কোটি লোকৰ বাবে আহিব 40-50 কোটি ডোজ। খবৰ অনুসৰি জৰুৰীভাৱে 30 কোটি লোকক বিনামূলীয়াকৈ দিয়া হ'ব কৰোনাৰ ভেকচিন, যাৰ বাবে ভেকচিন ক্ৰয় কৰিব কেন্দ্ৰই। জানিব পৰা মতে জৰুৰীভাৱে যিসকল টীকাকৰণ কৰা হ'ব সেইসকলৰ নৱেম্বৰৰ ভিতৰত তালিকা প্ৰস্তুত হ'ব। ইমিউনাইজেশ্যন তালিকাৰ নাম থকা ব্যক্তিক ভেকচিন দিয়াৰ সময়ত চিহ্নিত কৰাৰ সুবিধাৰ বাবে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ'ব। এই সন্দৰ্ভত এতিয়া পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰথমে ভেকচিন দিবলৈ 4টা বিশেষ শ্ৰেণী চিনাক্ত কৰা হৈছে। প্ৰথম ভাগত আছে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, আশা কৰ্মীকে ধৰি প্ৰায় 1 কোটি ব্যক্তি। দ্বিতীয় ভাগত আছে দেশৰ 2 কোটি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, পৌৰসভাৰ কৰ্মচাৰী, আৰক্ষী আৰু আৰ্মি এই কেটেগৰীৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও 26 কোটি ব্যক্তি আৰু 50তকৈ কম বয়সীয়া লোকক প্ৰাথমিক টীকাকৰণৰ তালিকাত ৰখা হৈছে। আৰু পাছৰটো খবৰ হৈছে পূজাৰ বতৰত ভেঞ্চাৰ স্কুলৰ শিক্ষকলৈ দুখবৰ। ৰাজ্যৰ কেইবাহাজাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকে নৱেম্বৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ভাল খবৰ পাব বুলি গভীৰ আশাৰে অপেক্ষা কৰি আছিল। কিন্তু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ প্ৰায় 60% বিদ্যালয়ৰ শিক্ষকৰ আশাত চেঁচা পানী ঢালি শিক্ষা বিভাগে শিক্ষকৰ নাম তালিকা প্ৰকাশ কৰিবলৈ প্ৰস্তুতি চলোৱা খবৰ পোৱা গৈছে। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আইনী মেৰ পেছত প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ পৰা বাতিল হ'ব ৰাজ্যৰ প্ৰায় 8% মধ্য ইংৰাজী বিদ্যালয়। 2016-17 বৰ্ষত ছাত্ৰ-ছাত্ৰী ন্যূনতম 30 গৰাকী নথকা 800খনতকৈও অধিক বিদ্যালয় চৰকাৰে ভাঙি দিয়াৰ পৰিকল্পনা কৰিছে। ফলত 28-30 বছৰ বিনা বেতনে শিক্ষকতা কৰি আশাত বন্দী শিক্ষকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱাটো নিশ্চিত হোৱাৰ পিছতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে নিজ নিজ সমষ্টিৰ বিধায়ক আৰু বিভাগীয় মন্ত্ৰীক এই দিশত মানৱীয় দৃষ্টিৰে বিবেচনা কৰি সকলোৰে পদ প্ৰাদেশিকৰণ কৰিবলৈ নিবেদন কৰিছে। উল্লেখ্য যে সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাটো অন্যতম প্ৰতিশ্ৰুতি আছিল, কিন্তু শাসনৰ গাদীত বহি পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছে। আৰু পাছৰটো খবৰ হৈছে নিৰ্বাচনৰ আগত চাকৰি দিম বুলি কৈ জনতাক মূৰ্খ সজাই বিজেপিয়ে। ভোটগ্ৰহণৰ দিন ওচৰ চপাৰ লগে লগে ক্ৰমান্বয়ে গৰম হৈ উঠিছে বিহাৰৰ নিৰ্বাচনী বতাহ। বিজেপিয়ে প্ৰথমে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পাছতে শনিবাৰে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ RJDয়ে। ইস্তাহাৰ প্ৰৱেশ কৰিয়েই দলটোৰ নেতা তেজস্বী যাদৱে কটাক্ষ কৰি বিজেপিক তেওঁ কয় যে চাকৰি দিয়াৰ নামত জনতাক মূৰ্খ সজাইছে বিজেপিয়ে। আমি নিৰ্বাচনী ইস্তাহাৰত 10 লাখ লোকক চাকৰি দিয়াৰ কথা কৈছোঁ আৰু ইয়াক প্ৰধান এক প্ৰতিশ্ৰুতি হিচাপে গণ্য কৰিছোঁ, কিন্তু এডিআৰ দৰে 50 লাখ চাকৰি দিম বুলি আমি কোৱা নাই। তেজস্বী যাদৱে লগতে কয়, আমিও 50 লাখ চাকৰি দিম বুলি ইস্তাহাৰ প্ৰকাশ কৰিব পাৰিলোঁ হয়, কিন্তু সেয়া কৰা নাই, কাৰণ আজিৰ দিনত বিহাৰত খালী হৈ থকা 10 লাখহে আছে, 50 লাখ নাই। আৰু আজিৰ পাছৰটো খবৰ হৈছে হোৱাটছআপ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। এতিয়াৰে পৰা বিনামূলীয়াকৈ নাপাব সুবিধা। আপুনি সঘনে হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? তেন্তে আপোনালৈ আছে গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই হোৱাটছআপ ব্যৱহাৰকাৰীয়ে এপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভৰিব লাগিব মূল্য। পৃথিৱীত সকলোতকৈ ব্যৱহাৰ কৰা ছেটিঙে হোৱাটছআপ বৃহস্পতিবাৰে এক ব্লগ পোষ্টত এই কথা প্ৰকাশ কৰিছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি অতি সোনকালে তেওঁলোকে বিজনেছ ছাৰ্ভিচৰ বাবে কোম্পানীসমূহৰ ওপৰত কৰ লগাবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ 5 কোটি বিজনেছ গ্ৰাহকৰ বাবে পে টু মেছেজ অপশ্যনৰ ঘোষণা কৰিব। উল্লেখ্য যে হোৱাটছআপ বিজনেছ নামৰ এক এপ আছে যাৰ জৰিয়তে মানুহে ব্যৱসায় কৰিব পাৰে। এতিয়া অতি শীঘ্ৰেই এই প্লেটফৰ্মত গ্ৰাহকে পোনপটীয়াকৈ বজাৰ কৰিব পৰাকৈ নতুন ফিচাৰ আহিব। আৰু আজিৰ পাছৰটো খবৰ হৈছে ঋণ পৰিশোধ কৰিব বিচাৰিছে অজিত ভূঞাই। বদৰুদ্দিন আজমলক কেতিয়াও মুখ্যমন্ত্ৰী হ'বলৈ নিদিয়ে বিধায়ক পদ্ম হাজৰিকাই। কোনো বহিৰাজ্যৰ শক্তিয়ে অসমত শাসন কৰিব নোৱাৰিব। অসমৰ ভূমিত কোনো বাংলাদেশী মূলৰ মানুহক কেতিয়াও শাসন কৰিবলৈ দিয়া নহ'ব। অসমৰ মাটিত বাংলাদেশীৰ দপদপনি চলিবলৈ দিয়া নহ'ব। চতিয়া সমষ্টিৰ এটা পকীপথৰ আধাৰশিলা স্থাপন কৰি এনেদৰে বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি ল'লে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাই লগতে কয় যে অসমৰ মাটিৰ মানুহ ভূমিপুত্ৰ খিলঞ্জীয়ে শাসন কৰিব। ৰাজ্যখনত অনাদি অনন্তকাললৈ বৃহত্তৰ অসমীয়া জাতিটো একত্ৰিত হৈ থাকিব লাগিব আৰু অসমীয়া জাতিটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। ৰঙাপৰাত ৰৌনাথপুৰ যোগীবিল সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি বিৰছা মুণ্ডা মঞ্চত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই সাংসদ অজিত কুমাৰ ভূঞাকো সমালোচনা কৰে। বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব কিয় নোৱাৰিব বুলি সাংসদগৰাকীয়ে কৰা প্ৰশ্নক উভতি ধৰি বিধায়ক হাজৰিকাই কয় যে বদৰুদ্দিন আজমলৰ পিঠিত উঠি ৰাজ্যসভাৰ সাংসদ হোৱা অজিত কুমাৰ ভূঞাই এতিয়া ঋণ পৰিশোধ কৰিব বিচাৰিছে, যাৰ বাবে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'লে কোনো আপত্তি নাই বুলি কৈছে। পাছৰটো খবৰ হৈছে ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ সলনি 21 বছৰ কৰিলে দেশত বৃদ্ধি হ'ব অবৈধ সম্পৰ্ক।
ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ সলনি 21 বছৰ কৰিলে বৃদ্ধি হ'ব অবৈধ সম্পৰ্ক এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে মুছলিম লীগৰ মহিলা শাখাই। তেওঁলোকে পত্ৰত লিখিছে ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ সলনি 21 বছৰ কৰিলে দেশত বৃদ্ধি হ'ব অবৈধ সম্পৰ্কৰ হাৰ। বহু দেশে জৈৱিক আৰু সামাজিক কাৰণত বহু দেশে হ্ৰাস কৰিছে বিয়াৰ বয়স। ভাৰতে এই ক্ষেত্ৰত হঠকাৰী সিদ্ধান্ত লোৱা উচিত নহয়। উল্লেখ্য যে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ছোৱালীৰ উপযুক্ত বিয়াৰ বয়স 18ৰ পৰা 21 বছৰ কৰাৰ চিন্তা চৰ্চা কৰি আহিছে। ইতিমধ্যে এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন কমিটিও গঠন কৰিছে। ছোৱালীৰ বিয়া আৰু মাতৃত্ব সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব সমিতিয়ে। উল্লেখ্য যে বৰ্তমান ছোৱালীৰ ন্যূনতম বিয়াৰ বয়স 18 বছৰ আৰু ল'ৰাৰ ন্যূনতম বয়স 21 বছৰ। আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমৰ চাহৰ গৌৰৱেৰে আপোনাৰ হিয়া উঠলি উঠিব। অলপতে হোৱা BBCৰ সাক্ষাৎকাৰত ৰাণী এলিজাবেথৰ অসমৰ চাহক প্ৰশংসা। তেওঁ ভাল পায় অসমৰ চাহেৰে বনোৱা একাপ চাহ। 2 নম্বৰ খবৰটো হৈছে কৰোনাৰ দপদপনি অব্যাহত। যোৱা শনিবাৰে আক্ৰান্তৰ সংখ্যা 2 লাখৰ অতিক্ৰম। 28 আগষ্টত 1 লাখৰ অতিক্ৰম কৰিছিল। 3 নম্বৰ খবৰটো হৈছে এয়াৰটেল থেংকছ এপে অসমীয়া, তেলেগু, হিন্দী, তামিল, মহালয়াম, কানাডা, গুজৰাটী, পাঞ্জাবী, মাৰাঠী, বাংলা আৰু উৰিয়া এই 11টা ভাষা অন্তৰ্ভুক্ত কৰে। 4 নম্বৰ খবৰটো হৈছে ধুবুৰী আঞ্চলিক ব্ৰাহ্মণ সমাজৰ পুৰোহিতে কোভিড পৰীক্ষা নকৰিবলৈ সিদ্ধান্ত লোৱাৰ উপৰিও দুৰ্গামাৰ পূজাৰ পৰাও আঁতৰি থাকিবলৈ সিদ্ধান্ত লয়। 5 নম্বৰ খবৰটো হৈছে বিল্ডিং নিৰ্মাণ কৰিবলৈ সহজ প্ৰক্ৰিয়াৰে অনুমতিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি আৰম্ভ কৰে। আৰু 6 নম্বৰ খবৰটো হৈছে অসমৰ মহিলা আত্মসহায়ক গোটলৈ SBIৰ বিশেষ সঁহাৰি। অসমৰ SIৰ শাখাসমূহে এই গোটসমূহলৈ 58 কোটি টকাৰ অনুমোদন জনায়। 7 নম্বৰ খবৰটো হৈছে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে দালাল ৰাজীৱ পৰাশৰৰ মোবাইলৰ পৰা ভিন্ন বিভাগৰ পৰীক্ষাৰ্থীৰ প্ৰাৰ্থীৰ 27খন প্ৰৱেশ পত্ৰ ধৰা পেলায়। 8 নম্বৰ খবৰটো হৈছে বিশেষ খবৰ এই যে ৰাজ্যখনৰ চূড়ান্ত NRCৰ প্ৰায় 10,000 লোকৰ নাম আঁতৰিব বুলি জানিব পৰা গৈছে। 9 নম্বৰ খবৰটো হৈছে যোগীঘোপাৰ 3,000 কোটি টকাৰে নিৰ্মাণ হ'ব লগা মাল্টি মডেল লজিষ্টিক পাৰ্কত 20 লাখ যুৱকক চাকৰি দিয়াৰ কথা ঘোষণা কৰে সৰ্বানন্দ সোণোৱালে। 10 নম্বৰ খবৰটো হৈছে আৰক্ষী আৰু বন বিভাগে গড়ৰ খৰ্গ কাটি নিয়া 6জন বন কৰ্মীয়ে ধৰি মুঠ 14জন অপৰাধীক আটক কৰে। আৰু 5ৰটো খবৰ হৈছে বিহাৰৰ নিৰ্বাচনী সমাৱেশত বিৰোধীক সুৰক্ষাৰ সমালোচনা নৰেন্দ্ৰ মোদীৰ। বিহাৰ দখলৰ সংকল্পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী বলয়ৰ ৰাজ্যখনত আজি নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিহাৰৰ চাচাৰামত বিজেপিৰ হৈ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। ভোজপুৰীতে মোদীয়ে সমবেত জনতাক সম্বোধন কৰা পৰিলক্ষিত হয়। উল্লেখনীয় যে বিহাৰৰ দুগৰাকী ৰাজনৈতিক ৰামবিলাস পাছোৱান আৰু ৰঘুবংশ প্ৰসাদ সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছসহ বিৰোধী দলবোৰক তীব্ৰ সমালোচনা কৰে। সংবিধানৰ 370 অনুচ্ছেদ বিৰোধীয়ে পুনৰ বলবৎ কৰিব বুলি কৰা ঘোষণা সন্দৰ্ভত সুবুজাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে ভাগলপুৰত এখন জনসমাৱেশত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ পূৰ্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰে। পূৰ্বৰ RJD নেতৃত্বাধীন চৰকাৰে বিহাৰত মাওবাদীক সমৰ্থন কৰিছিল বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। NDA ক্ষমতালৈ অহাৰ পিছতহে বিহাৰত উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হোৱা বুলিও উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে। আৰু 5ৰটো খবৰ হৈছে মিজো দুৰ্বৃত্তই বোমাৰে উৰুৱালে অসমৰ বাংলা মিডিয়াম স্কুল। হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ প্ৰকাশ। ক্ৰমাৎ অধিক অশান্ত হৈ উঠিছে অসম মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল। দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিছতো সাম কটা নাই পৰিস্থিতি। বৃহস্পতিবাৰে নিশা সময়ত সীমাৱৰ্তী মিজোৰামৰ সীমান্তৱৰ্তী দলাশাল প্ৰাথমিক বিদ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে। বিস্ফোৰণৰ ফলত ধ্বংস হৈ যায় বিদ্যালয় গৃহ। উল্লেখযোগ্য যে বিদ্যালয়খন থকা চেওৰাতল গাঁও পঞ্চায়তৰ খুলিচৰা অঞ্চল দীৰ্ঘদিন ধৰি মিজো দুৰ্বৃত্তৰ দখলত আছে। মুহূৰ্তৰ ভিতৰত সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। খবৰ অনুসৰি বিস্ফোৰণ সংঘটিত হোৱাৰ 16 ঘণ্টাৰ পিছতো উপস্থিত হোৱা নাই অসম আৰক্ষী। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক টুইটাৰৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অশান্ত হৈ পৰিছে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল। মিজো দুৰ্বৃত্তই এতিয়া শাৰীৰিক মানসিক নিৰ্যাতন চলাইছে সীমান্তৱৰ্তী অসমীয়াৰ ওপৰত। যোৱা শনিবাৰেও অসম মিজোৰামৰ সীমান্তৰ লাইলাপুৰত প্ৰায় 7খন দোকানত অগ্নিসংযোগ কৰিছিল মিজো দুৰ্বৃত্তই।
তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম।